সৰস্বতী পূজা পালেহিয়ে প্ৰায় 16 তাৰিখটো পালেহিয়ে মোৰ এতিয়া দেখোন ড্ৰেছ একদম চিলেক্ট কৰি হোৱাই নাইচোন কোনটো পিন্ধো জানো কেনেকুৱানো লাগিছে জানো মোক এজেদি দামী কাপোৰ এডাল ল'ম বুলি ভাবিছিলোঁ এবাৰ সেইটো লোৱা নহ'লগৈ এতিয়া শাৰীবোৰকে ট্ৰাই মাৰি মাৰি চাওঁ আৰু নহ'লে উপায়টো নাই নহয় এতিয়া কি কৈছ এইটো কি ড্ৰেছ পিন্ধিলে ভাওনা ড্ৰেছৰ নিচিনা কি আইতা আজি ভাওনা ড্ৰেছৰ নিচিনা লাগিছে নেকি বা মই সৰস্বতী পূজা লাগিব পিন্ধি পিন্ধি চাইছোঁ 16 তাৰিখে সৰস্বতী পূজা পালেহি নহয় কিমান যে বস্তু কিনিবলৈ আছে ইয়েৰিংছ মেকআপৰ বস্তু হাই হাই কৃষ্ণ বিস্তু বিস্তু বুলিহে ক'লো আৰু দেই ইমান ধুনীয়া ধুনীয়া পাটৰ কাপোৰবোৰ থাকোঁতে কিখন যে পিন্ধিছে আৰু দেই ধুনীয়া হাতৰ কণী কণী কাঠিবোৰ উলিয়াই পেলাই মোৰ দিনত আমি কাপোৰ কাপোৰ জনাই আছিলোঁ পাই তাহাঁতৰ নিচিনা খিন খিন নহয় পাই আইঅ দেহি মই সৰস্বতী পূজালৈ সেই পাটৰ কাপোৰ পিন্ধি যাম নে তাক কিন্তু কথাবোৰ ক আগৰ দিনত ঢেপচি আছিলে তহঁতৰ এতিয়া নহয় এতিয়া শ্লিমহে ছোৱালীয়ে শ্লিম শিকাৰ বিচাৰ বুজিলি শ্লিম এইবোৰ ক্ষীণ বুলি নকয় শ্লিম বুলি কয় কিন্তু চেলেম নে ফেৰেম নে মই নাজানো পাই আমি আকৌ বুঢ়ী কালত এনেকৈ খিনাইছোঁ পাই একদম গাভৰু কালত বয়স জনা আছিলোঁ ভীমকলৰ গুৰিটো ৰকম দেই হ'ব বাৰু এটা জানা প্লিজ মোক মাথাটো গৰম নকৰ মই ভালকৈ একদম সৰস্বতী পূজাৰ কাৰণে মোৰ ৰেডি হ'বলৈ দে মই ভালকৈ পিন্ধি কৰি চাওঁ কোনযোৰ ভাল লাগে আজিকালি আৰু ছোৱালী পোৱা দেই ষ্টাইলতে মৰি যাব পাইছোঁ নহয় কিন্তু কম যাওঁ থাক চব ফাটি ঘৰলৈকে পাক যাওঁ ঘৰত সোমাই সোমাই অশান্তি লাগিছে মোক গাঁও ফুৰিবলৈহে মন গৈছে যাওঁ চব ফাটি ঘৰলৈকে যাওঁ যা এটাজনী আছে আৰু আমাৰ সেই উখান্তি মাকজনী এই দুইজনীয়ে মোক মাথাটো গৰম কৰি থাকিব দেই এনি টাইম মই প্ৰথমতে কৈছিলোঁ তোমাক মা সেই ফিল লগা কাপোৰযোৰ মোক লাগিব বুলি এতিয়া মই হস্পিটেল কি পিন্ধি যাম বাৰু চবেই ষ্টাইল কৰি আহিব একদম চবেই ধুনীয়া ধুনীয়া হৈ আহিব মোকে চবেই বেয়া দেখিব এতিয়া বহুত খং উঠে মই কৈছোঁ নহয় মা তুমি কেলৈ মোৰ কথা নুশুনা বাৰু লোকৰ নাঙলত জেগা কেতিয়াবা কাপোৰ চাপোৰ কিনি আজৰি মোৰ এতিয়া ব্লাউজে নাই মই দৰ্জিৰ ওচৰত ব্লাউজটো চিলাব লৈছিলোঁ গোটেইটো ঢিলা মিলাকৈ চিলালে জানে মোক দেখিছে মোৰ ক্ষীণ বুলি এতিয়া হ'লেও ঢিলা মিলাকৈ চিলাই দিছে বেয়াকৈ এতিয়া মই কি যে পিন্ধি যাওঁ মই একদম ক'ব নোৱাৰো দেই মোৰ টেষ্টটো পাই খাইছ তই সেইদিনাখন আনি দিলোঁ ইমান ধুনীয়া শাড়ীখন বোলো পিন্ধাবি বোলো সৰস্বতী পূজালৈ তাই সেইখনত গায়ে নৰয় একেবাৰে বৰ লোকক দেখি একদম বস্তুবোৰ লাগে সেই শাড়ীখন মোৰ পচন্দ নাই দেই মা তুমিয়ে পিন্ধি থাকিবা কেনেকুৱা লাগিছে কোলা শাড়ীখন আনি দিছে মোক একদম সেই বাৰে প্ৰতি মই শাড়ী কিনি আনি থাকিবলৈ মই সেই ৰাত খাবৰ জীয়াক নেকি হে পইচা যিকেইটা পাওঁ সেই গোটৰ পৰা ধাৰ ধুৰ কৰি মই যেন তেনে শাড়ীখন আনি দিছোঁ তোক সেইখনতো তাই একেবাৰে আহি একদম আওখা নমৰে হেৰৌ একদম সেই বৰ পইচা দি নাথাকে নহয় মোক মই নিজে চলো গম পাইছা নাই গোটা পইচা দি মই তোক সেই পঢ়াইছোঁ গোটা পইচা লৈ লৈ খোৱা বোৱাখিনি কৰোঁতে বাপেৰৰ সেই পইচা ৰখাই নমৰে মই তোক এক্সট্ৰাকৈ পিন্ধাইছোঁ শুনাইছোঁ যিমানবোৰ হেৰি কৰিছোঁ ময়ে কৈছোঁ আকৌ মোৰতো কেনে খাইছ তই লুচিহঁতে ধেৰ ধুনীয়া ধুনীয়া কাপোৰ আনিলে মোকহে এতিয়া বেয়া লাগিব শাড়ীখনে দি সেই আকৌ তোকে ধুনীয়া লাগিব কেনেকুৱা বগিছে কি ছোৱালী আকৌ সেই লুচিহঁতে বগা হয় জানো হে তোকে ধুনীয়া লাগিব এতিয়া পিন্ধি গৈছোঁ যা এতিয়া শাড়ীখন মোক দেখুৱাই চাওঁ যা নাই দেই মোৰ মন নাই পিন্ধিবলৈ কিন্তু তই জানে মই ফলা খুৱাই আনিব লাগে তোৰ কাৰণে হে আমাক গৈছে এই মাত্ৰ পিন্ধি আহিছোঁ দে মই পিন্ধি আহিছোঁ যা ইমিডিয়েট পিন্ধি আগে এইবোৰ ছোৱালী ইমান ধুনীয়া শাড়ীখন আনি দিলোঁ বোলো সৰস্বতী পূজাৰ কাৰণে পিন্ধিবি বোলো ব্লাউজ চ্লাউজ আনি দিছোঁ তাই আকৌ সেই নিজৰটো ৰাখা নাই লোকৰবোৰ চাওঁতে দিবা আকৌ সেইবোৰ চাওঁতে নিজৰখন একদম সেই নিপিন্ধে তাই একেবাৰে সেয়া ইমান ধুনীয়া লাগিছে সেই শাড়ীখনে তাই আকৌ নিপিন্ধে সঁচাকৈ ভাল লাগিছে নে এনেই কৈছা সঁচাকৈ ভাল লাগিছে অকণ হাঁহি থাক মুখখন ফুলাই থাকিলেনো কেনেকৈ হ'ব মেকআপ চেকআপ কৰি দিয়ে নহয় মুখত ভাল লাগিব ভাল লাগিছে যদি এইযোৰকে পিন্ধি যাম আৰু এইখনকে পিন্ধি যাম সেইখন এইখনকে পিন্ধি যাবি পুৰা মেকআপ চেকআপ কৰি দিয়া ফুট লগত ল'বি ধুনীয়াকৈ ফুলি চুলি পিন্ধি যাবি এইবাৰ সেই সুন্দৰী কিতাপটো তই ভাবি চাবি বাৰু সঁচাকৈ মা একদম নিউজ চেনেলবোৰ আহিব নহয় একদম সুন্দৰী যুৱতী বিচাৰি পেলাই মই একদম সুন্দৰী যুৱতী হ'লে হৈ আহিবা ভাবি চাটফাটি জীয়েক নহয় কোন হ'ব হে মই একদম কলেজৰ দিনত থাকোঁতে ৰিক্সাত উঠি যাওঁ নহয় ৰিক্সাত লাইন লাগি যায় ল'ৰা একদম ইমানেই ধুনীয়া আছিলে মানে আৰু দেখিবলৈ মোৰ যে খাই পাই নাপাবি না চাটফাটি জীয়েক এইখন কি পিন্ধিছে আৰু আইতা মোক কেনেকুৱা লাগিছে সৰস্বতী পূজালৈ এইখন পিন্ধি যাম মই আনি দিছোঁ এই শাড়ীখন কেনেকুৱা লাগিছে বাৰু একদম বৰ ধুনীয়া লাগিছে ন বিস্তু বুলিহে ক'লো আৰু দেই সৰস্বতী পূজাৰ দিনাখন বাৰু ক'লা পিন্ধিলে বাৰু ক'লা ৰংটো ভাল নালাগে নহয় বা মেকআপৰ ছোৱালীয়ে পিন্ধিব নাপায় আৰু ৰং চঙীয়া পিন্ধিব লাগে আকৌ আমাৰ দিনতে সৰস্বতী পূজাত কেনেকুৱা ধুনীয়াকৈ যাওঁ আকৌ আমি বগা হেৰি পিন্ধিহে যাওঁ পাই সৰস্বতী পিন্ধা নিচিনা তহঁতৰ নিচিনাকৈ সেই ক'লা চলাব নিপিন্ধি পায় আমাৰ এজনী লুচি যিখনে পিন্ধি প্ৰেক্টিছ মাৰি আছে ঘৰতে এই হাফ খোৱা ব্লাউজ পিন্ধি পেলাই মই বোলে কি পিন্ধিছ বোলে সেইখন কৈ থৈছোঁ পাই সেইবোৰ কথা নহয় পাই আমাৰ জলকীয়া এই শাড়ীখনকে পিন্ধি যাব পাই মা মই প্ৰথমতে কৈছিলোঁ এখন শাড়ী নিপিন্ধো বুলি তুমিহে মোক জুজাবস্তি কৰি আছা পাই বুজিলি কথা শুনিছে নাই বুজিলি আইতা দিনৰ কথা বেলেগ আছিলে এতিয়া দিনৰ কথা বেলেগ এতিয়া যি টি কালাৰ পিন্ধিব পাৰে ধুনীয়া লাগে আপুনি এটা শুনাই থাকিব দেই ছোৱালীজনীক আকৌ মই শাড়ী আনিব নোৱাৰোঁ
বুই বুই কবলে হা কাক বুই বুই কবলে নিজে বা গাভু বুলি আছে নি হা যে গাভু হদা বুই ধৰিয়া মোক তাকা বুই বুই কথা নকতে কাৰণে মোৰ টামাটো গম হৈ আগম হে ফালনি কষ্টাৰ মাষ্টাৰ মা হাই খান দি আপুনি এটা খানতে গাও খালি থাকিবা আকৌ ধুনীয়া লাগিছে যাও মই যে খুলি থংগে দে মোৰ বেলেগ গম উঠিছে বেলেগ ৰং বিচাৰি নাপালি থ থ পা কলা ৰংটোহে পালেগে আটা গাভু চালে ইমান কলা ৰংটো পিন্ধিলে ভাল কথা নহয় বেছে না হ'ব দিয়ক আগৰ যুগ নাই আৰু এতিয়া বুজিছেনে যি মন যায় পিন্ধিব পাৰে এতিয়া আপুনি আহে আপুনি গলে কথা বুলিয়ে থাকিব পাৰে ইয়াত মুখতে দে তথাপি তোৰ ক'ব লাগিব কদে জুই দিলে নোপায় কিন্তু হ'ব মই যাওঁ এনেই আছিলোঁ বোলো গাঁওখন ফুৰি আহোঁগা বোলো ঘৰতে সোমাই মই বোলো আমনি লাগিছে সেই বুলি হ'ল আহিলোঁ যাওঁগে দে এই সৰু মাই বুঢ়ীজনী যে ক'ৰবাত ওলাই আহি জানো একদম সেই ইম্পৰ্টেণ্ট কিবা কথা পাতি থাকিবা আহিলে বহি একদম সেই এৰি দিবলৈ একদম বোলো ইভিনিং ৱাকৰ কাৰণে বোলো অকণমান ওলাই যাওঁ বুলি গ'লো খোজকাঢ়িবলৈ কৃষ্ণ কৃষ্ণ ৰে গোটেই সেই পাক ভদ্ৰা জুইকে বহি আছে একদম সেই ডেকাৰ ভৌ আজিকালি কিনো হৈছে মই বুজি নাপাওঁ দে একদম বহি বহি থাকিম এতিয়া ভলেণ্টাইন নে কিবা এটা আহি আছে বোলে সেইদিনাখন হেনো পুৰা হেনো প্ৰেমিক দে হেনো জানো আমাৰ দিনত আকৌ সেইবোৰ নাছিলে পাই কিচুৱা দে পাকখনে সোমাই গলো কৃষ্ণ কৃষ্ণ যোৱা জুইকে বহি আছে বোলে সেই বুঢ়ী মানুহজনী আহিছে বোলে না লাজ সংসাৰ ভৰা সংসাৰ একো নাই কৃষ্ণ কৃষ্ণ বোলে ভলেণ্টাইন নে কি সেইদিনাখন আহিছে বোলে সেইদিনাখন চাবা গোটেইখন আহি ৰেষ্টুৰাবিলাকত বহি বহি থাকিব কেইটা সেই খাবলৈহে নাপায় যেনিবা ঘৰত যেনিবা ভাত পানী খাবলৈহে নাপায় বহি বহি থাকিব কেইটা গৈ পেলাই সেইদিনাখন আমাৰ সেই জুই কি বুলি কয় আমাৰ সেই নাতি বোৱাৰীজনী ভনীয়েকক মই লুচিক দেখা যেনেই কৈছিলোঁ কোনোবা ল'ৰাটোৰ লগত বহি থকা মাকৰ পিছত ধুৰ ধুৱাই গুচি গ'ল মোক দেখি পেলাই একদম চকু তকু ডাঙৰকৈ বিচৰা চৰা মেলি পেলাই এদিন দেখি পেলাই দূৰৰ পৰা দৌৰ মাৰিলে বোলে মই সেই কথাটো পুংটো উলিয়াব লাগিব আজি ক'ত ঘূৰি ফুৰে বোলে লুচি কমটি বস্তু নহয় একদম সেই যিখন একদম সেই ঘূৰি ফুৰিছে ডেকা ল'ৰাটোৰ লগত একদম সেই মোক দেখি পেলাই সেই বেগটো দি মুখ চুখ ঢাকি পেলাই দৌৰ মাৰিছে আৰু মাস্কখন লগাই পেলাই আৰু মোক আকৌ পদেশ্বৰী হাতৰ পৰা কোনে আহি যাব পাৰে দেখিলে নহয় উলিয়াব লাগিব এই ভলেণ্টাইন দিনাখন তাই পিছে পিছে যাব লাগিব আইতা বলক সেই চাহ দিছোঁ সন্ধিয়া চাহ তাপা বোলো সেই খাবলৈ বোলো মাতি দিওঁ চবকে জুৰি মই তোৰ ওচৰলৈ যোৱা কথা আছিলে বোলো তোৰ ওচৰলৈ কথা এটা কওঁগেচোন বোলো বৰ ডাঙৰ কথা ক'বলৈ আছে তোৰ বুজিছনে কি কথা ক'বলৈ আছিলে কওকচোন কথা গমেই নাপাওঁ মানে তোৰ ভনীয়েও কিন্তু সেই চাহ চলান মোৰ ভাল দেখা নাই মই দেই সেইদিনাখন মই ওলাই গৈছিলোঁ বোলে সেই ধনেশ্বৰ দোকানৰ ফালে তাৰপিছত সেই ল'ৰাটোৰ লগত একদম বাইকত ঘূৰি ফুৰিছোঁ নহয় তাক দিছেনে তাৰপিছত সেই গৈ পেলাই সেইখিনি নামিছেগৈ তাৰপিছত মোক দেখি পেলাই সেই এইবিলাক যিখন একদম পহু খেদান দিলোঁ যেনিবা মই তেনেকুৱাহে কৰিলোঁ একদম মোক দেখি পেলাই একদম চকু তকু ডাঙৰকৈ একদম জিভা চাহ উলিয়াই গোটেইজনী ৰঙা চিঙা পৰি পেলাই একদম সেই ছাতি তৰি ছাতি এটা আছিলে হাততে মেলি পেলাই একদম যি একদম বাইক চলাকৈ গৈ পেলাই ভৰংকৈ উঠি ধোৱা মাৰি থৈ গুচি গ'ল ভাবিছে মই মানে আচৰিত পালোঁ আৰু দেই সেই আইতা আপুনি চকুৱে চশমা পিন্ধি নগ'ল নি বাৰু সেইদিনাখন বেলেগক দেখিলে চাগে আমাৰ লুচি তেনেকুৱা নহয় হ'বলৈ আহিছে তোৰ ভনীয়ে বৰ ভাল এজনী লুচি হয় চশমা তচমা পিন্ধি গৈছোঁ চশমা তচমা মহাই ধুনীয়াকৈ মই চশমা তচমা পিন্ধি গৈছোঁ চশমা পিন্ধাকৈ মই এখোজো যাব চশমা পিন্ধি গৈছোঁ তাইক দেখিছোঁ গৈ পেলাই সেনেকৈ পিছটো ওখ বাইক এখন কি নাম আছিলে জানো দুকি নে দিউকে নে কিবা পিছটো ওখ সেইখনত ধুওঁকৈ নামিছেহি আহি পেলাই একদম সন্মুখতে দেখিছে নহয় মোক অকণমান দূৰত গৈ পেলাই বোলে পটাপট মাৰি পলাইছে হেৰৌ বোলে বৰ আচৰিত ছোৱালী আকৌ দেই একদম বৰ ভাল বস্তু নহয় আকৌ দেই জানো তেতিয়াহ'লে তাইক সুধিবহে লাগিব আমাৰ লুচি আকৌ তেনেকুৱা নহয় পাই এনেকৈ কথা ক'বলৈ আহিবি গাভৰুচলি কথা সেইবোৰ ভাল পাইছে আছে চাগে আকৌ ভলেণ্টাইন নে কি আহি আছে ধৰক তাই পিছে পিছে যাম ন মই গৈ পেলাই পুং উলিয়াই দিমগে মই পুং উলিয়াই দিমগে কৈছোঁ নহয় আমি পদেশ্বৰী হাতৰ পৰা কোনো খাই যাব নাই খাব বা মই কথাটো তাইক সুধিব লাগিব বন্ধুসকল আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বন্ধুসকল আগৰবিলাক খণ্ড যদি আকৌ চাবলৈ বিচাৰে আগলৈ তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু ছাবস্ক্ৰাইব কৰিলে কিন্তু নহ'ব আকৌ দেই বেল আইকনটো দবাই থ'ব ঘণ্টা বাটনটো দবাই থ'লেহে আকৌ সৰ্বপ্ৰথমে আমাৰ ভিডিঅ'বোৰ চাবলৈ